বন্ধু বান্ধৱীসকল, আপোনালোকক আজি মই এবিধ গছ দেখাম। এইবিধ আপোনালোকে হয়তো চিনি পায় বহুতে। এইবিধক বিষহৰি বুলি কয়, ৰঙা ৰঙা পাত। ইয়াৰ উপকাৰিতা কি আপোনালোকে জানেনে বাৰু? যিসকলে নাজানে কৈ দিছোঁ। এয়া বিষহৰি আৰু কটা চিঙাত এইবিধ বহুত ভাল হয়। কাটিলে ইয়াৰ পাত এটা মোহাৰি ইয়াৰ ৰসটো লগাই দিব লাগে। অলপ ধৰিব আৰু তৎক্ষণাত তেজটো ৰখি যায়। কেতিয়াবা যদি আপোনালোকক কাটে, তেতিয়া ইয়াৰ পাত এটা মোহাৰি পেলাই ছিঙি এনেকৈ মোহাৰি লগাই দিব। মোক কাটিছিলে অলপ আগত, মই এতিয়া লগাই দিলোঁ, তেজটো ৰখি গ'ল। যদি কেতিয়াবা আপোনালোকক কাটে, তেতিয়া আপোনালোকে এইবিধ গছ ব্যৱহাৰ কৰিব পাৰে। গছৰ পাতটো এনেকৈ মোহাৰি পেলাই তেতিয়া ৰসটো ওলাব, ইয়াত লগাই দিব। এনেকৈ দি পিনি অলপ সময় ৰখি থাকিব। তেতিয়া ৰসটো লাগি পেলাই তেজটো বন্ধ হৈ যাব। যিসকলে নাজানে, আজি আপোনালোকক দেখালোঁ। ভিডিঅ'টো চাই যদি ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।